কিতাপ পঢ়িব এতিয়া দেই বেটা তলা কোনটো তলা এইটো বাবা তাৰপিছত পখিলা কোনটো পখিলা এখন এনেকৈ ভালকৈ থৈ লোৱা ধুনকে তাৰপিছত কাণ কোনখন সেইখন তোমাৰ কাণ আৰু ইয়াত কিতাপত কাণ কোনখন এইটো বাবা কাণ মটৰ গাড়ী পাপাৰ গাড়ী কোনখন এইটো আৰু ৰৌ মাছ কোনটো ৰৌ এইটো বাবা আৰু লিচু কোনটো লিচু পাহৰি থাকিছিলা এইটো লিচু আৰু লিচু পখিলা কোনটো পখিলা আৰু কি জানা এইটো হাঁহ আমি খাম দেই আৰু তোমাৰ নামটো কি হৈছিলে প্ৰিয়া নমু কৰি দিয়াচোন নমু কৰি দিয়া নমু বাবা গুড গাৰ্ল ধুনক এনে অকণমান মনটো ভাল লাগিবৰ কাৰণে তাইক মই কিতাপখনত মানে পঢ়াই থাকোঁ তাৰপিছতে তাই শিকিছে আৰু এইটো সেইটোকে বস্তুবিলাক ছবিবিলাক দেখি মনত ৰাখিবলৈ আৰু এতিয়া তাই বাৰাণ্ডাতে বহি আছে এইফালে মই কোৰ মাৰিছোঁ এই ঠাইখিনিত আমাৰ মানে চোতালখন ডাঙৰটো চোতালখনৰ এটা ছাইডত এনেকৈ মই প্ৰত্যেক বছৰে কোৰ মাৰি মটৰ ধনিয়া ছিটিয়াওঁ আৰু লাই শাকৰ গুটি দিওঁ ধনিয়া অলৰেডি মই বেলেগ এটা ঠাইত মই ছিটিয়ালোৱে বেলেগ এটা জেগা কোৰ মাৰি ধনিয়া ছিটিয়ালোঁ মই দেখাম বাৰু তাৰপিছত ভোট জলকীয়া পুলিও পচালোঁ আৰু এতিয়া ইয়াত মই মটৰ ছিটিয়াম বুলি ভাবিছোঁ সেইটো কাৰণে আগতীয়াকৈ মটৰ ছিটিয়াম যিহেতু কোৰ মাৰিছোঁ আৰু ধুনে এনেকৈ আৰু চোতালতে খেলি আছে তো এইবিলাক মই নিজেই কৰোঁ আগতেতো আৰু মা দেউতাৰ ঘৰত থাকোঁতে এইবিলাক নিজেই কোৰ মাৰি খেতি কৰোঁ মানে বহুত ডাঙৰ খেতি কৰেতো মোৰ মাৰ ঘৰত তো এতিয়া বাৰু এনেকৈ এইটো অভ্যাসটো এৰা নাই কৰি ভাল লাগে এয়াই আৰু মানুহজনো কৰে বাৰু আৰু এইফালে মই ধনিয়া ছিটিয়ালোঁ ইয়াতে বৰষুণৰ বতৰ তথাপিতো তাৰ মাজতে ধনিয়া ছিটিয়ালোঁ আৰু এইফালে অমিতা পুলি গুটি ইয়াতে মই দিছিলোঁ পচাইছিলোঁ ওলাইছে ধুনীয়াকৈ ধনিয়া ওলোৱা নাই আজি 2 দিন হৈছেহে দিয়া ওলালে আপোনালোকক দেখাম মই এইফালে ধুনে এতিয়া ইয়াতে খেলি আছে এইখিনি ঠাই তাই খেলি থাকিবৰ কাৰণে অকণমান পকা কৰি দিলে দেউতাকে আৰু কৰিবলৈ আছে পূজাৰ পিছতে কৰিম চাগে বতৰো বেয়া এইকেইদিন ইয়াতে মই কোৰ মাৰি আছোঁ দেখিছেনে চোতালৰ ছাইডত মানে চোতালৰ মাজভাগত নহয় চোতালৰ ছাইডত এয়াই আৰু এনেকৈ মানুহজনে অকণমান মাৰিলে ময়ো মাৰিলোঁ তেওঁ ৰাতিপুৱা মাৰিম বুলি কৈছে ঘৰত নাছিল যিহেতু এয়া আৰু আমাৰ ঘৰৰ পৰিৱেশ এইফালে আমাৰ গ'লো মাতিলে বুলি ক'লে আৰু গুচিয়ে আহেহি তলত নামি খুব ভাল পায় যিহেতু ভিতৰত বেছিকৈ থাকে এতিয়া মই বাহিৰত কাম কৰি আছোঁ কাৰণে তাকো বাহিৰতে উলিয়াই থৈছোঁ আৰু এইফালে ধুনে বাৰাণ্ডাতে বহি আছে কোৰ মাৰি আৰু ধুনক অকণমান খেলুৱাই এতিয়া বাৰাণ্ডাতে বহিছোঁ না ধুন ভাগৰ লাগিলে কাম কৰিলা যে ভাগৰ লাগিলে যিয়ে এনেই আৰু কিবা এটা এইফালে আমাৰ 4 ঠেঙীয়া গ'লো চেক গ'লো চেক ভালকৈ থেংক ইউ বেটি মানুহ চেক খুজিছে চেক দে যোৱা ওচৰলৈ যোৱা চেক বেটি চেক দে গ'লো চেক গ'লো নিজে লৈ লোৱা নিজে চেক লৈ লৈছে ছোৱালীজনীয়ে চেক নিদিলে ক'ৰবাত লুকাইছে নো ধুনে ক'ৰবাত লুকাইছে আমাৰ ধুনজনী ক'লে গ'ল ক'ত আকৌ লুকালে ক'ত লুকালে অকণ কুপ বা আকৌ ধুনে ফালে চোৱা আহা ব'লা আমি এতিয়া গা ধুম ব'লা এইটো ফুল মই সদায় ধুনকৈ কেঁচিয়ে কাটি থাকোঁ ন তুমিও কাটি থাকা হয়নে হয়
তাত থাকে কাটি থাকা আহা এতিয়া আমি গা ধুম ব'লা ব'লা ব'লো ব'ল ব'ল আহা ভিতৰলৈ আহা আহা পাপা আহিলে পাপা আহিলে পাপা আহিলে পাপা বজাৰ কৰি আহিছে লাইট দি দিম এতিয়া ৰ'বা পাপা আহিলে পালাহি নে খোলা আগত তুমি নালাগে আহা গুলুৱে পেলাব তোমাক ব'লা গুলু আহ ব'লা 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 গুলু গ'লে ব'লা 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 আহ নহয় ব'লা 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 আহা সেই মুঠতে 30 টকা লৈছে মই সেই থকা হ'লে তেতিয়াই হেৰি কৰিব পাৰোঁ নহয় গুটিখিনি যোৱা বছৰে থৈ নিদিলোঁ লাগিছে আইঅ ধৰি লৈছে লাই শাক 30 টকা মুঠি ধুনীয়া লাগিছে বাৰু এফালে কলডিল তাতে ৰিফাইন দাইল কি তেলি কচু এইফালে দেখিছে আটা মই অকণমান চালি লৈছোঁ চালি ল'লে ভাল যিহেতু এনেকৈ খোলাকৈ আনিছে তাৰপিছতে আছে আপোনাৰ লাই শাক আছে আৰু লাই শাকৰ লগত গাহৰি মাংস মানে লুচি গাহৰি মাংস লাই শাক আজি খোৱা হ'ব বহুত দিনৰ পিছত এনেকৈ খাম ধুন যেতিয়া মোৰ গাত আছিলে তেতিয়া মোৰ এনেকৈ খাবলৈ মন গৈছিলে আৰু আজি আকৌ এনেকৈ খাবলৈ বিচাৰিছোঁ এনেকুৱাবিলাক বহুত দিনৰ মূৰত খোৱা হয় সদায় ভাতে খাই থকা হয় ৰাতিপুৱা গধূলি দুপৰীয়া সেইটো কাৰণে ভাবিছোঁ আজি এনেকৈ খাই চাওঁ আৰু দেখাই আছোঁ আপোনালোকক চাই যাব এতিয়া এইখিনি মই অকণমান চালি লওঁ প্ৰথমে চব্জিটো বনাই লওঁ লুচিটোতো গৰমে গৰমে খাব লাগিব চব্জিটো গৰম কৰিও খাব পাৰিম অকণমান এইফালে লাই শাক কাটি লৈছোঁ আৰু আলু বিলাহী লৈ লৈছোঁ এইফালে আদা নহৰু পেষ্ট কৰি লৈছোঁ তাৰপিছত এইফালে কেৰাহীত মাংসটো দিছোঁ জাষ্ট বেছি সময় হোৱা নাই অকণমান গৰম হৈছে আৰু তো এতিয়া মই আমাৰ বেলনা মাৰিহে আছে কিন্তু বেলনাখন নাই এই টাইলছখিনি ভাল ধৰণেৰে চাফা কৰি মই ইয়াতে বেলোঁ সদায় মানে কি আৰু যেতিয়া ৰুটি লুচি এইবিলাক খোৱা হয় মই টাইলছতে এনেকৈ বেলোঁ বেলনা নাই আমাৰ আছিলে মানে বেয়া হৈ গ'ল আৰু অনা নাই তো ইয়াত এদিন বেলি চালোঁ আৰু ইয়াতে দেখোন ভাল হয় সেইটো কাৰণে মই ইয়াতে এতিয়া বেলোঁ বেলনা আৰু কিনি অনা নাই নতুনকৈ আৰু যেহেতু মই অকলে কৰি আছোঁ ধুনধুনৰ লগত দেউতাকে খেলি আছে দুইজন লাগি থাকিব নোৱাৰোঁ একেটা কামতে এফালে যদি ধুনধুনৰ লগত আৰু এফালে কাম সেইকাৰণে মই একেলগতে সৰহকৈ অকণমান বেলি টাইলছতে ৰাখি লৈছোঁ এতিয়া মই ৰিফাইন দিছোঁ ৰিফাইনতে মই লুচি কেইটা বনাই ল'ম এইফালে চব্জিও বনাই আছোঁ আকৌ এবাৰ দেখাই দিছোঁ এয়া লাই শাক দিলোঁ প্ৰায় হ'বলৈ হ'ল এয়াই আৰু এতিয়া খাম টেষ্টিকৈ কেনেকৈ আপোনালোকক দেখাব পাৰোঁ ভিডিঅ' নাজানো গৰমত ঘামি জামি এদাই কিটচেনত ফেন নাই তো এনেকৈ আৰু কৰি আছোঁ খাবলৈ মন যোৱা বস্তুটো গৰমত হ'লেও বনাব লাগিব আৰু ৰান্ধনি মানুহটো আৰু এনেকুৱাই আপোনালোকেও গৰমতে চাগে খানা পিনাবিলাক বনায় ৰাতিপুৱা গধূলি দুপৰীয়া একো নাই সেইখিনি সময়তো আৰু কৰিবই লাগিব নিজৰো খাবৰ মন গৈছে আৰু লগত আছে মানুহজন আৰু এফালে ছোৱালীজনী এয়া আৰু এনেকৈ এতিয়া খাম